আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ কাৰণে চিতৈ পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ যে ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তেতিয়াহ'লে আহক মই ৰেচিপিটো আৰম্ভ কৰোঁ। এই পিঠাবিধ বনাবৰ কাৰণে প্ৰথমতে মই এনেকুৱা এখন চালনী লৈছোঁ। চালনীত চাউলৰ গুড়িখিনি দি মই চালি ল'ম। ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ চালি ল'ব, তেতিয়া পিঠাটো ধুনীয়া হ'ব, চফ্ট হ'ব আৰু ফুলিব। এয়া চাওক, মই আকৌ এবাটি লৈছোঁ, লৈ এনেকৈ মই চালি ল'ম। ফ্ৰেণ্ডছ আপোনালোকে এনেকৈ চালি ল'ব। এতিয়া মই 1 চামুচ নিমখ দি দিলোঁ। নিমখখিনি মই ভাল কৰি মিহলি কৰি ল'ম। এতিয়া লাগিব পানী। পানীখিনি মই কুহুমীয়া গৰম পানী লৈছোঁ আৰু অলপ অলপকৈ দি মই মিহলি কৰি থাকিম। ফ্ৰেণ্ডছ মই আকৌ এবাৰ কৈছোঁ, পানীৰ পৰিমাণটো আপোনালোকে একেলগে নিদিব, অলপ অলপকৈ দি বেটাৰটো বনাব। আপোনালোকে যিসকল এতিয়াও এনেদৰে বনোৱা নাই, এবাৰ বনাই চাবচোন। এয়া চাওক, মই আকৌ অলপ পানী এড কৰিছোঁ। এতিয়া মই মিহলি কৰি থাকিম। এয়া চাওক, মই বেটাৰটো অলপ আপোনালোকক দেখুৱাই দিছোঁ। চামুচটো উঠাই বেটাৰটো এনেকুৱা হ'ব লাগিব। এতিয়া মই 10 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। আপোনালোকে 1 ঘণ্টাও ৰাখিব পাৰে। আকৌ মই অলপ মিহলি কৰি লৈছোঁ। এইফালে মই গেছটো অন কৰি মাটিত তাৱা এখন গৰম হ'বলৈ দিছোঁ। ইয়াৰ পিছত মই অলপ তেল দি দিছোঁ। তাৰপিছত মই বেটাৰটো দি দিছোঁ। বেটাৰটো দি মই ঢাকন মাৰি অলপ ছাইডেদি পানী দি দিম। 2 মিনিট অপেক্ষা কৰিম। 2 মিনিট পিছত মোৰ পিঠাটো আপোনালোকক মই দেখুৱাইছোঁ। ভিডিঅ'টো দেখুওৱাৰ দৰে আপোনালোকে এনেকৈ এবাৰ বনাব। যিহেতু ঠাণ্ডাৰ দিন, সকলোৱে পিঠা খাই ভাল পায়, তেতিয়াহ'লে ঘৰৰ ফেমিলি মেম্বাৰক বনাই খুৱাই হেপি কৰিব। এয়া চাওক, মোৰ এটা পিঠা ধুনীয়াকৈ হৈ গ'ল। পিঠাটো এক চাইডে উঠাৰ পিছত ধুনীয়াকৈ উঠিব। ফ্ৰেণ্ডছ মই আকৌ এটা আপোনালোকক বনাই দেখুৱাইছোঁ। প্ৰথমতে মই তেল দিছোঁ। আপোনালোকে এনেকৈ তেল দিব, তেতিয়া পিঠাটো ধুনীয়াকৈ উঠিব। তাৰপিছত মই বেটাৰটো দি দিছোঁ। বেটাৰটো দিয়াৰ পিছত ঢাকনখন আপোনালোকে এনেকৈ জলদি লগাই দিব। তাৰপিছত ছাইড দি এনেকৈ পানী দি দিব। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে ঢাকনখন জলদি লগাই দিব। ফ্ৰেণ্ডছ মোৰ এইটো পিঠাও হৈ গ'ল। এনেকৈ মই গোটেইকেইটা পিঠাই বনাই ল'ম। ফ্ৰেণ্ডছ আজি যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে, তেনেহ'লে প্লিজ এটা লাইক নিশ্চয় কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। পুনৰ এটা নতুন ৰেচিপি লৈ আহিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আল্লাহ হাফেজ।